স্কুলে অকমান চাপৰি বজালে ভাল লাগিব ঐ আই এইফালে বহুত ধুনীয়া দেই ঘূৰি ঘূৰি বহুত ধুনীয়া দেই আমাৰ ভণ্টিসকল নাচি আছে আচ্ছা আচলতে আমাৰ ডেকাসকলৰ সপোন আছেনে নাই বাৰু কিহৰ সপোন এখনি সুখৰ ঘৰ কৰাৰ কাৰ কাৰ সপোন আছে সুখৰ ঘৰ কৰাৰ নাই আছে আচ্ছা বিয়া নপতা ল'ৰাবিলাকে অকমান হাতবোৰ দাঙি দিলে ভাল লাগিব নে কি কয় বিয়া নপতা বিয়া পতাবিলাকে নালাগে বাৰু কোনে কোনে বিয়া পতা নাই অকমান হাতবোৰ দাঙি দিলে ভাল লাগিব আৰু আমাৰ ভণ্টিসকল কোনে কোনে বিয়া পতা নাই বাৰু অকমান হাতবোৰ দাঙি দিলে ভাল লাগিব দেই আমাৰ দেখলি মাৰি গোটেইবোৰ ভণ্টিয়ে বিয়া পাতিলে নেকি কোনেও যে হাত দাঙা নাই আচলতে ল'ৰা হওক ছোৱালী হওক সকলোৰে মন থাকে ন এখন সুখৰ ঘৰ হ'ব আৰু আজি আহিছেনে অহা নাই বাৰু সুখৰ ঘৰ কৰা মানুহজনী নাইবা মানুহজন বহুতৰে আছে ন ইয়াতে উপস্থিত আছে হয়তো মনে মনে একদম চকুৰে চোৱাচুৱে কৰি আছে বাৰু কিন্তু মানে একদম চুপচাপ বহি আছে আকৌ শান্ত হৈ কিন্তু যেতিয়াই বিয়া হ'ব মন যায় তেতিয়াই বিয়া হ'লে হ'বনে আমাৰ মামাই কি কৰিছে বিয়াৰ একদম সময়সীমা বান্ধি দিছে নে বয়সৰ সময়সীমা তাৰ আগতে বিয়া পাতিলে কিন্তু কি হ'ব মামাই আমাৰ অৱস্থাটো একেবাৰে বেয়া কৰি দিব হয়নে নাই গতিকে সাৱধানে চলিব লাগিব দেই ভাবি চিন্তি বিয়া পাতিব লাগিব হয়নে গতিকে গাইছো ঐ সপোন দেখা মনত ঐ এখন আহাৰে ঘৰ ঐ নাহৰ পাৰি পিনে চেনেহৰ চাদৰ ঐ সপোন দেখা মনত ঐ এখন আহাৰে ঘৰ ঐ নাহৰ পাৰি পিনে চেনেহৰ চাদৰ বিচি বাবা চৰা হয় বাবা গৰ বিচনী
ধন্যবাদ।